এই মুহূৰ্তত এটি ডাঙৰ খবৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ AHSECৰ ডাঙৰ খবৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই কঠোৰ নিৰ্দেশনা জাৰি কৰিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাক লৈ AHSECৰ বিশেষ ঘোষণা কোনো নিৰীক্ষকে পৰীক্ষা কেন্দ্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন ইলেক্ট্ৰনিক ডিভাইচ কঢ়িয়াব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত যাতে কোনো কেন্দ্ৰৰে পৰা ভাইৰেল নহয় প্ৰশ্নকাকত ইয়াৰ বাবে AHSECৰ জৰুৰী ঘোষণা প্ৰতিটো শিক্ষানুষ্ঠানলৈ এই গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে AHSEC বোৰ্ডে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই এই বাৰ্তা প্ৰেৰণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে